ফ্ৰেণ্ডছ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক মই লৈ যাব বিচাৰিছোঁ ওদালগুৰি জিলাত অৱস্থিত হিৰিম্বা বাথৌ মন্দিৰলৈ। আজি মই মন্দিৰটো চাবলৈ বহুত ইচ্ছা আছিল, কিন্তু সময় সাপেক্ষে মই টাইম মিলাব পৰা নাছিলোঁ। আজি আপোনালোকক হিৰিম্বা মন্দিৰত যোৱা A to Z আপোনালোকক দেখুৱাই থাকিম। হিৰিম্বা বাথৌ মন্দিৰ পাওঁ হৈছোঁ আহি। এইটো অলপ দেখা হৈছে বাৰু, এইটো দেখা পোৱা হৈছে, পাইছোঁৱে আহি মন্দিৰটো আহি। গেট পাই গ'লোঁ আহি হিৰিম্বা বাথৌ। মন্দিৰৰ ভিতৰৰ দৃশ্যটো ধুনীয়া, মন্দিৰটো ধুনীয়া বনাইছে, একদম সুন্দৰ পৰিৱেশ। বগৰী লাগিছে, পকা বগৰী লাগি আছে একদম। কি ধুনীয়া সুন্দৰ মন্দিৰৰ ভিতৰৰ চব দীপাঞ্জলি আছে। ইয়াৰ আপোনালোকে চাই থাকক, মন্দিৰৰ বাহিৰৰ চাৰিওকাষ ঘূৰি আছোঁ, আপোনালোককো দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব। এয়া মন্দিৰৰ বাহিৰৰ পৰিৱেশ। বগৰী পুৰা পকি সৰি আছে। মন্দিৰৰ পুৰা ফটো উঠাত ব্যস্ত। আমি মন্দিৰৰ চাৰিওকাষটো চাই আছোঁ। এইটো মন্দিৰৰ ধুনীয়া পুখুৰী আছে, এইটো ধুনীয়া পাথৰেৰে ধুনীয়াকৈ চাৰিওকাষ সজাই তুলিছে। ইয়াত চোৱা আপোনালোকে চোৱা, ধুনীয়া পৰিৱেশ একদম। এইটো মন্দিৰটো, ইয়াৰ মন্দিৰৰ পুখুৰী আছে, এইটো পুখুৰীত ধুনীয়া ডাঙৰ মাছ আছে। মন্দিৰৰ চাৰিওকাষটো ধুনীয়াকৈ সজাই তুলিছে, এটা সুন্দৰ পৰিৱেশ বনাইছে। আপোনালোকে আহিলেও আহিব পাৰিব। এইটো খৈৰাবাৰী ওদালগুৰি ডিষ্ট্ৰিক্টত অৱস্থিত। আমাৰ দীপাঞ্জলি পুৰা ফটোতে ব্যস্ত হৈ আছে।
পুৰা ফটো উঠি আছে, এইটো আহি আছে। কিবা ক'ব নেকি আপুনি? একো নকওঁ, ধুনীয়া লাগিছে আহি কিনে। আহিব আপোনাৰ আপোনালোক। অভিজ্ঞতা? অভিজ্ঞতা আগতে এবাৰ আহিছিলোঁ, আমাৰ ওচৰতে হয়। আপোনালোকে দেখিছে এইটো কি ধুনীয়া লাগিছে, সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত মন্দিৰটো অৱস্থিত। এতিয়া আপোনালোকক পুৰা মন্দিৰৰ চাৰিওকাষটো দেখুৱাই আছোঁ। আপোনালোকে কেনে পাইছে কমেণ্টত জনাব। মই পাৰালৈ এইটো সুন্দৰকৈ নামিবলৈ চেষ্টা কৰি আছে। এই মন্দিৰটোত বিভিন্ন জাগাৰ পৰা দৰ্শনাৰ্থীগিলা আহে। মন্দিৰটো সৌন্দৰ্য বহুতো মনোমোহা, সেইকাৰণে চাবলৈ মানুহবিলাক আহি থাকে। বহুত দূৰ দূৰণিৰ পৰা পিকনিক খাবলৈ আহে। ইয়াত মানুহে বহি পেলাই জিৰণি ল'ব পাৰে। এইটো জিৰণিৰ কথা, মন্দিৰৰ এইটো জিৰণিৰ কথা। আমাৰ দীপাঞ্জলি পুৰা ফটোতে ব্যস্ত হৈ আছে। এইটো মন্দিৰৰ মেইন যোৱা গেট। হাই ফ্ৰেণ্ডছ, এয়া মন্দিৰৰ বাহিৰৰ পৰিৱেশ। আমি মন্দিৰৰ চাৰিওকাষটো চাই আছোঁ। ধুনীয়া ধুনীয়া ফুলৰ বাগিচা বনাইছে। ইয়াত বিভিন্ন ধৰণৰ ফুল আছে। আপোনালোকেও আহিব। এই মন্দিৰটো সুন্দৰ পৰিৱেশ। ইয়াৰ উন্নত ধৰণৰ হালধীয়া বাঁহৰ খেতি কৰিছে। হালধীয়া বাঁহ আপোনালোকে আগতে দেখিছে নে গম নাপাওঁ, কিন্তু আপোনালোকে চাব পাৰে ধুনীয়া হালধীয়া বাঁহ। এইটো ৰংগমঞ্চ, মন্দিৰৰ ৰংগমঞ্চ। পৰিৱেশটো ধুনীয়া, প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত মন্দিৰটো। এই মন্দিৰটো বহুতো মাহাত্ম্য আছে। ইয়াত 1972 চনত এইটো স্থাপন কৰা হৈছিল। 1972 চনত এইটো মন্দিৰ স্থাপন হয়। এটা পুখুৰী অৱস্থিত। তামোল গছ নে কি? এই তামোল নহয় নেকি? বেলেগ কি জানি। এইটো মন্দিৰটো, এইখন মন্দিৰৰ ফিল্ড। ইয়াত বিভিন্ন ধৰণৰ মানুহ বছৰটোত প্ৰায় সকলো সময়তে আহি থাকে পিকনিক খাবৰ কাৰণে। এইটো এটা মন্দিৰ দৰ্শন কৰাও হ'ল, পিকনিকৰ খোৱাও হ'ল। আপোনালোকে আহিব। মঙলদৈৰ পৰা আহিলে আপোনালোকে এইফালে নামখোলা হৈ আহিব লাগিব। খৈৰাবাৰী নিচেই ওচৰতে অৱস্থিত মন্দিৰটো। এই মন্দিৰটো বড়ো মানুহসকলৰ পবিত্ৰ এটা তীৰ্থস্থান। লগতে সকলো হিন্দু মানুহে এই মন্দিৰটোত দৰ্শন কৰিবলৈ আহে। এই মন্দিৰটো হিৰিম্বা বাথৌ মন্দিৰ হিচাপে বিখ্যাত। ওদালগুৰি ডিষ্ট্ৰিক্টত এই মন্দিৰটো বহুত নাম জ্বলা মন্দিৰ। ফ্ৰেণ্ডছ, আপোনালোকে মন্দিৰটো চাই কেনে পাই আছে কমেণ্টত জনাব। মই আপোনালোকক মন্দিৰটোৰ সকলো পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। আমাৰ দীপাঞ্জলি পুৰা ফটো উঠাতে ব্যস্ত হৈ আছে। এইখন মন্দিৰৰ মেইন তোৰণ।
কেনে লাগিছে বহুত ধুনীয়া লাগিছে আকৌ আহিবানে আকৌ আহিম আকৌ আহিম আমি পাছত কেতিয়াবা টাইম পালে আহি পেলাই বহুত ভাল লাগিছে বহুত ভাল লাগিছে